হেৰি আৰিয়া বল এতিয়া মেজি এটা লৈ লবি ভাল হৈ যাব সময় সৰি দেখা পোৱা নাই মই বেণ্ডেজ কৰাৰ পিছত দুখ পোৱা নাই কোৱাতকৈ নকৰাই ভাল দেখোন হেল্ল' হেল্ল' এহিয়া হয় কওক তোমালোকৰ বাবে ভাল খবৰ এটা আছে আমাৰ কাৰণে ভাল খবৰ অঁ এই সিদিনাখন যে মই এই মুম্বাইৰ বন্ধুজনৰ লগত কথা পাতিছিলোঁ সি তোমালোকক যাব দিছে তোমালোকক 2 দিনৰ ভিতৰতে যাব দিছে হ'ব ছাৰ আমি অহা কাইলৈ যাব সাজু আছোঁ এড্ৰেছটো আৰু সি তোমালোকৰ যোৱাৰ বাবে ভাড়াও দি দিছে তোমালোকে আহি পেলাই গাড়ী ভাড়াটো আৰু ঠিকনাটো লৈ যোৱা ইয়াৰ পৰা মই ইয়াতে বহি আছোঁ হ'ব ছাৰ আহি আছোঁ আহা পৰেশ ছাৰ ৰ'ব আহক এই পণ্ডিতকেইটা আহে বোলে ইহঁতৰ কাৰণে ভাল খবৰ এটা লৈ আহিছোঁ বন্ধুৰ লগত কথা পাতিলে যে সিহঁতক যাব দিছে ইয়াতে ক'ৰবাত আছে বোলে আহিব এতিয়া আৰু ইমান ৰ'দ এতিয়া ক'তনো ঘূৰি ফুৰিছে আপুনি প্ৰিন্সিপাল ছাৰে মাতি পঠিয়াইছিলে তাৰ পৰা গৈ আহিলোঁ এতিয়া কলেজৰ পৰা আহি আছে এতিয়া হয় হয় এই পণ্ডিতকেইটা আহিলে অলপ বহক সিহঁতৰ লগত অলপ কথা পাতি পেলাই আহিলা তোমালোক এইটো লোৱা ইয়াতে তাৰ এড্ৰেছটো লিখা আছে আৰু ই ভাড়াখিনি দি দিছে এইখিনি ভাড়া মোৰ ফালৰ পৰা হ'ব সেইখিনি লোৱা কিবা এটা খাই যাবা হ'ব লোৱা একো নাই সকলোৱে মিলি কিবা এটা খাই যাবা দিয়া আৰু তোমালোকৰ যোৱাত কিবা অসুবিধা হ'ব নেকি মোবাইলত লোকেশ্যন মাৰি যাওঁগৈ নহয় ছাৰ আমাৰতো ডাঙৰ মোবাইলেই নাই লোৱা এইটো মোবাইলটোকে লওক লোকেশ্যন চাই যাব পাৰিবি হ'ব মই তোমালোকক কেতিয়াও বেয়া পোৱাই নাই তোমালোকে অলপ উদ্ভণ্ডালি কৰি থকাৰ কাৰণেহে অলপ খং উঠে উঠা হ'ব উঠা দিয়া উঠা ছাৰে প্ৰমাণ কৰিছে দিয়া উঠা কালি ওলাই যাওঁতে ঘৰৰ পৰা ৰুটি আৰু ড্ৰাই ফ্ৰুট কিছুমান লৈ যাব উঠা এইখন লোৱা আৰু যাওঁতে অলপ সাৱধানে যাবা পিছে কালি দেওবাৰ ন হয় ছাৰ কালি গুৱাহাটীৰ পৰা 4:55 লোকমান্য তিলক টি নামৰ ট্ৰেইনখন যাব সেইখন যাব পাৰিবা হ'ব তোমালোক যোৱা এতিয়া আৰু আজিৰ ভিতৰতে তোমালোকে নিজৰ লাগেজবিলাক পেক কৰি ল'বা হ'ব ঠিক আছে যোৱা আপোনালোকে আশীৰ্বাদ কৰিব ছাৰ এতিয়া অলপ ৰ'দটো কমিছে নেকি অলপ নদীৰ পৰা ফুৰি আহিব নেকি বলক ঠিক আছে বলক
ভাস্কৰ কি হ'ল তোমাৰ ইউনিফৰ্ম পিন্ধি অহা নাই যে স্যাৰ ইউনিফৰ্ম এযোৰে এটা লেটাৰ হৈছিল কৰি দিছে হ'ল নাই কৰি দিলোঁ অঁ ছাৰ তেতিয়াহ'লে তোমালোকৰ এক্সাৰচাইজ 3.2 এই 2 নম্বৰটো লিখি কৰি আহিবাচোন চেম এনেকৈ আছে হ'ব ছাৰ ঠিক আছে থেংক ইউ ছাৰ Sit down. So today I am going to start the lesson, the portrait of a lady. কোনোবা পঢ়ি আহিছ নে ইয়াৰ কি হ'ল আকৌ উঠা ইয়াক থিয় শুই আছ যে ৰাতি কি চুৰ কৰিব গৈছিলি নেকি স্যাৰ আপুনি কেনেকৈ গম পালে Sir, bro. And this poem is written by Henry James. Oi, Dr. Watson. কি লগাই আছ তেবেলা খুল এতিয়া খুল ঠিক আছে স্যার শুন বুকত স্যার সো ইজাবেল declined the proposal of marriage আৰু ইয়াৰ পিছৰখিনি তাতে পঢ়ি আমি ঘৰৰ পৰা থেংক ইউ ছাৰ ছাৰ ইয়াতে বহি আছে আপোনাকে বিচাৰি আছিলে কিয় বা আপোনাক অলপ ভাল লগা নাই বোলো অলপ ফুৰি আহোঁগৈ ঘৰৰ পৰা এতিয়া ইমান ৰ'দ দিছে এতিয়া কেনেকৈ যাওঁ ৰ'দটো অলপ কমি লওক নেকি তাৰপিছত ওলাবলৈ যাওঁ আৰু আপোনাক মোৰ কথা এটা সুধিবলগীয়া আছে মই পাহৰি আছোঁ বহুত দিন ধৰি ভাবি আছোঁ সুধিম বুলি আপুনি আৰিয়া যে পঞ্চমীটো ইহঁতক আপুনি ডাইৰেক্ট কোব মাৰিছিল বোলে হয়নে হয় ছাৰ কিয় বা ছাৰ ইহঁতে কি কৰিছিলে জানে ছাৰৰ ছোৱালীজনী গা ধুই আছে চাওঁ ইহঁতে কি কৰি আছা হয় নেকি হয় ছাৰ পিছে সিহঁত গাঁৱত নথকাত গাঁওখন বহুত খালী খালী লাগিছে হয় ঠিকেই কৈছে বাৰু আচ্ছা এতিয়া ৰ'দো কমিছে বলক অলপ ফুৰি আহোগৈ নেকি এতিয়া ঠিক আছে বলক
হিচাপটো ঠিকেই আছে ন এতিয়া বিজনেছটো চাইছোঁ ভালেই চলি আছে কি কোৱা এতিয়া বিজনেছটো আমি চাইছোঁ ভালেই চলি আছে আগুৱাই গৈ আছোঁ আমি কিন্তু আমি ভাবোঁ যে আৰু অলপ ডেভেলপমেণ্ট কৰাৰ চিন্তা কৰিলে বেছি ভাল লাগে মই কথা এটা ভাবিছিলোঁ পিছে তহঁতে কি বা ক কি কথা কচোন বাৰু ভাস্কৰ তোৰ লগতো কথাটো পাতিছিলোঁ তই কৈ দে আমি দুজনে কথা পাতিছিলোঁ আমাৰ গাঁৱৰ ল'ৰাবোৰ অনাই বনাই ঘূৰি ফুৰিবলৈ ধৰিছে বদমাছ হৈছে চ' আমাৰ নিচিনা যাতে বদমাছ নহয় সেইবাবে আমাৰ বিজনেছৰ কিছু অংশ দি পেলাই স্কুল এটা খুলি দিয়া যাওক নেকি ভাস্কৰে কথাটো ঠিকেই কৈছে আমাৰ গাঁৱত বহুত নিবনুৱা ল'ৰাবিলাকো লিখা পঢ়া কৰি বহি আছে সিহঁতৰো কিবা এটা ব্যৱস্থা হৈ যাব পিছে কথাটো বেয়া নহয় ভালেই আমি স্কুলৰ কামটো খৰদৰ কৰি পেলাওঁ আৰু নদীৰ পৰা আহোঁগৈ বলচোন গড়ত অহাৰ পৰা আৰু নদীৰ পাৰত যোৱা নাই নদীখন চাই পেলাই আহোঁতে ঠাইখনো চাই আহিম অঁ ব'ল আচ্ছা পৰেশ ছাৰ এই 5জন যে মুম্বাইত পঠাইছিলোঁ ইহঁত আহিছে বুলি শুনিছোঁ হয় নেকি খবৰ খাতি পোৱা নাই দেখোন ইহঁতৰ ক'ত বা আছে এতিয়া লগ কৰিব লাগিছিল নহয় ইহঁতক হয় দিয়ক এবাৰ লগ পালে ভাল লাগিলে পৰেশ ছাৰ হয় ছাৰ এই ব্ৰহ্মপুত্ৰৰ দৃশ্যটো কি মনোৰম দৃশ্য নহয় জানো হয় ছাৰ অঁ এইয়া ছাৰ বহি আছে ইমান ধুনীয়া লাগিছে চাই পেলাই অঁ ছাৰ অঁ ইয়াত কেতিয়া আহি পালে ছাৰ অঁ 5টা দেখোন ছাৰ ভালে আছে অঁ আমি ভালেই আছোঁ তোমালোকৰ খবৰ কেনে ভালেই আছোঁ তোমালোকক লগ পাই বহুত ভাল লাগিল দিয়া পিছে কেতিয়া আহিলা ছাৰ 1.5 মাহমান হ'ল প্ৰায় অঁ বহা তোমালোক বহি পেলাই অলপ এই দৃশ্যটো উপভোগ কৰা বহা সকলোৱে বহা ইয়াতে হয় ছাৰ বহিছ পিছত আহিলোঁ নদীৰ পাৰত এইটো ৰঙা ৰঙা ডাৱৰটো কি ধুনীয়া লাগিছে ধুনীয়া লাগিছে বহা নাই উঠাই পোৱা কি কওঁ